আমি 2 লাখ মেখেলা চাদৰ দিব পাৰিম আৰু 2 লাখ শাৰ্ট বা টি শাৰ্ট আমি দিব পাৰিম। আমি চেষ্টা কৰিম অহা সপ্তাহৰ ভিতৰত বা 3-4 দিনৰ ভিতৰত আমি এই সামগ্ৰীবোৰ ক্ৰয় কৰাৰ আমি এটা মনতে চিন্তা কৰিছো যে মই আগতেই কলো যে আমি স্কুলবিলাকত 2 লাখকৈ দিয়া সি এটা কাম আৰু এটা কাম আছে। এতিয়া আজি আমি ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা সাফাই কৰ্মীক আমি মাতিছো মৃতদেহবিলাক পশু পক্ষীৰ মৃতদেহবিলাক যাতে আমি উঠাব পাৰো, যাতে পৰিৱেশটো বেয়া নহয়। কৰবাত আমাক পানীৰ পাম্প লাগিব, পানী উলিয়াবৰ কাৰণে অজস্ৰ পন্থা আছে। এই পন্থাবিলাকৰ ভিতৰত আৰু এটা পন্থা হৈছে যে আই মাতৃসকলক আমি একোখনকৈ মেখেলা চাদৰ দিব পাৰো নেকি। আমাৰ কণ কণ শিশুসকলক আমি একোটাকৈ স্পৰ্টিং গেঞ্জি বা টি শাৰ্ট বা শাৰ্ট এটা দিব পাৰো নেকি। ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত লৈছে যে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ পৰা আৰু আন যোনে যেনেকে আমাক সহায় কৰে আমি প্ৰায় 12 কোটি টকা যদি সংগ্ৰহ কৰিব পাৰো আমি 2 লাখ মেখেলা চাদৰ দিব পাৰিম আৰু 2 লাখ শাৰ্ট বা টি শাৰ্ট আমি দিব পাৰিম। আমি চেষ্টা কৰিম অহা সপ্তাহৰ ভিতৰত বা 3-4 দিনৰ ভিতৰত আমি এই সামগ্ৰীবোৰ ক্ৰয় কৰাৰ কাৰণে আৰু ইতিমধ্যে আপোনালোকে যেতিয়াই কাৰ্যকৰ্তাসকলে যেতিয়া বিচাৰে তেখেতসকলে আমালৈকে চেক বা বেংক ট্ৰান্সফাৰ কৰি থাকিব পাৰিব। কিন্তু এই আঁচনিটো বা এই কামখিনি আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে কৰিম। আমি আমাৰ পৰিয়ালৰ বাহিৰলৈকে গৈ ধন সংগ্ৰহ নকৰো আৰু কোনো ক্ষেত্ৰতে যাতে এই মোৰ আহ্বানৰ সুযোগ লৈ কতো যাতে দোকান পোহাৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰা নহয়, মই তাৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাসকলক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম। ই মাত্ৰ নিজৰ দান, আমি কাৰোৰ পৰা সংগ্ৰহ কৰি আমি দলক নিদিও, নিজে যি পাৰো আমি সেইখিনিহে আগবঢ়াম। এনেকৈয়ে শ্ৰদ্ধাৰ ৰাইজ বান সাহায্য অভিযানৰ লগত আমি নিজক জড়িত কৰাৰ চেষ্টা কৰিছো। মই আগতে কৈছো যে এতিয়া আমি ৰিলিফৰ পৰ্যায়ত আছো, কিন্তু ৰিলিফে বান বিধ্বস্ত ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰে। ইয়াৰ বাবে ৰিহেবিলিটেশ্যন অৰ্থাৎ আমি স্থায়ী সহায় আগবঢ়াব লাগিব। যাৰ ঘৰ ভাঙি পৰিছে তাক ঘৰৰ বাবে পুঁজি আগবঢ়াব লাগিব। স্কুল ভাঙি পৰিছে তাক স্কুল নিৰ্মাণৰ বাবে পুঁজি আগবঢ়াব লাগিব। কাৰোবাৰ ৰাস্তা ভাঙিছে আমি ৰাস্তা নিৰ্মাণৰ কাৰণে সহায় কৰিব লাগিব। মথাউৰি ভাঙিছে আমি মথাউৰি নিৰ্মাণ কৰিব লাগিব। অংগনবাদী কেন্দ্ৰ ভাঙিছে আমি অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিব লাগিব। খেতি পথাৰলৈ আমি চিড কঠীয়া প্ৰয়োজন হলে ট্ৰেক্টৰ চলাবৰ বাবেও বা ট্ৰেক্টৰাইজেশ্যনৰ কাৰণেও আমি সুবিধা কৰি দিব লাগিব। বিধানসভাৰ অধিৱেশন শেষ হোৱাৰ লগে লগে 1 তাৰিখৰ পৰা আমাৰ মন্ত্ৰীসকলে নিজৰ নিজৰ দায়িত্ব, কৃষি মন্ত্ৰীয়ে কৃষি খণ্ডৰ বাবে, DRDয়ে ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰে গাঁৱৰ উন্নতিৰ বাবে, শিক্ষা মন্ত্ৰীয়ে স্কুল কলেজৰ বাবে, মহিলা কল্যাণ আৰু শিশু কল্যাণ মন্ত্ৰীয়ে অংগনবাদী কেন্দ্ৰৰ বাবে, ফিচাৰী বা পশুধনৰ ক্ষতিক কেনেকে আমি ক্ষতিপূৰণ দিম তাৰ বাবে আমাৰ মীন আৰু পশুপালন মন্ত্ৰী, হস্পিটাল যিবিলাক ভাঙিছে, সাব চেণ্টাৰ ভাঙিছে তাক নিৰ্মাণৰ কাৰণে পুনৰ নিৰ্মাণৰ কাৰণে স্বাস্থ্য মন্ত্ৰী, এই সকলোবোৰে শিৱসাগৰ আৰু চৰাইদেউ জিলা ভ্ৰমণ কৰিব আৰু দুৰ্গত জনৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ ৰিবিল্ড কৰাৰ বাবে আমি আমাৰ প্ৰচেষ্টা হাতত ল'ম। ভাৰত চৰকাৰে আমাক মুকলিভাৱে সহায় কৰিব তাক মই বিশ্বাস কৰোঁ আৰু ভাৰত চৰকাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমি সকলোৱে আস্থা ৰাখিম যে শিৱসাগৰ আৰু চৰাইদেউ জিলা, গোলাঘাট, যোৰহাটৰ পুনৰ নিৰ্মাণত
আমাক নিশ্চিতভাৱে ভাৰত চৰকাৰে উদাৰ সহায় আগবঢ়াব। ফেচবুক লাইভত মই বিভিন্ন কথা কওঁ, কিন্তু আজিৰ ফেচবুক লাইভত মই বানপানীৰ কথাতে নিজক আবদ্ধ ৰাখিছো। বাহিৰৰ বিষয় মই আজি টাচ কৰিব খোজা নাই, কাৰণ এতিয়া আমাৰ আটাইতকৈ ডাঙৰ প্ৰায়ৰিটিটো হৈছে বান বিধ্বস্ত ৰাইজক সহায় সহযোগিতা আগবঢ়োৱা। মোৰ এই ফেচবুক লাইভ অনুষ্ঠান মিতালী বৰাই চাই আছে, অনিতা দে সাহাই চাই আছে, চন্দন ধাৰাই চাই আছে, দীপেন বৰাই চাই আছে, উৎপল চৌধুৰীয়ে চাই আছে, বিবেক সীমা বৰুৱাই চাই আছে, যুগল দাসে চাই আছে, জোনালী ৰংপিপিয়ে চাই আছে, বহুতে বেলেগ নিজৰ নিজৰ ভাৱ ধাৰাৰে পৰামৰ্শও দিছে। কোনোবাই কৈছে মামা অৰুণোদয় এই মাহত দিব নালাগে, গোটেই টকাটো শিৱসাগৰ চৰাইদেউত দিয়ক। পুঁজিৰ অভাৱ নাথাকিব আৰু আমি যিমান পাৰো চৰকাৰী নিয়ম নীতিৰে আমি সহায় কৰিব পাৰিম। অৰুণোদয় বন্ধৰ দৰে চৰম ৰাস্তা নিশ্চিতভাৱে এতিয়া আমি ল'বলগীয়া হোৱা নাই, আৰু তেনেকুৱা কথা আমি এতিয়াই নিশ্চিতভাৱে চিন্তা নকৰো। জুমি দাসে ফেচবুক লাইভ চাই আছে, শ্যাম সুন্দৰ সাহাই চাই আছে, ললিতা ৰাজবংশীয়ে চাই আছে, কমল শৰ্মাই চাই আছে, আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই চাই আছে, অজন্তা নেওগ ডাঙৰীয়ানীয়ে চাই আছে, বিজয় মালাকাৰ আমাৰ বিধায়ক ফেচবুক লাইভ চাই আছে, ধ্ৰুৱজ্যোতি নায়ক তেখেতেও ফেচবুক লাইভ চাই আছে, ললিতা ৰাজবংশীয়ে চাই আছে। এনেকৈ বহুত জনে ফেচবুক লাইভত জড়িত হৈ আছে। মই সকলোকে আহ্বান জনাম, সকলোৱে যে টকা পইচা দিয়েই সহায় কৰিব তেনে নহয়। আমি আমাৰ মনতে বান বিধ্বস্ত ৰাইজৰ প্ৰতি আমি প্ৰাৰ্থনা ৰাখিম, আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে ভগৱানে মৃতকক চিৰ শান্তি প্ৰদান কৰে, মৃতকৰ দুখ সহ্য কৰিবলৈ পৰিয়ালবৰ্গক সাহস দিয়ে, আৰু বানত আক্ৰান্ত লোকসকলক এই কঠোৰ পৰিস্থিতিৰ সন্মুখীন হবলৈ পৰম পিতাই যাতে সাহস দিয়ে, তেনে প্ৰাৰ্থনাও যথেষ্ট। টকা পইচা এটা কথা, কোনোবাই গৈ সহায় কৰিছে এটা কথা, কিন্তু নিশ্চিতভাৱে বান বিধ্বস্ত ৰাইজক সাহস আৰু শক্তি পৰম পিতাই প্ৰদান কৰক, তাক আমি সকলোৱে প্ৰাৰ্থনা কৰিব পাৰো। মই আশা কৰো মোৰ ফেচবুক লাইভ চাই থকা আৰু সকলো লোকে বান বিধ্বস্ত ৰাইজক ভগৱানে শক্তি আৰু সাহস দিয়ক, তাৰ বাবে নিশ্চিতভাৱে প্ৰাৰ্থনা জনাব।